নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই কথা এটা ক'ব বিচাৰিছোঁ। মানে কি যে এনেতো আজিকালি টকা পইচা নাথাকিলেতো বাৰু কাৰো লগততো মিলবা নোৱাৰিয়ে বাৰু, কথা বতৰাদি হওক বা এনেই এই ৰিলেশ্যনশ্বিপতে হওক। মানে কি টকা পইচা নহ'লে একো নাজানে, একো আজিকালি কৰিবই নোৱাৰি। আৰু চবেই জানে। এতিয়া কথাটো হৈছে কি, অকণমান যদি উন্নতি হোৱা দেখা পায়, কিছুমানে মানে কি চকুত টোপনি নোহোৱা হৈ গেলা। কি ক'ব যে এই 2 টকামান পইচা হাতত আহাৰ পাই লেবেল নাচাকিয়া, অহংকাৰ নাচাকিয়া, ক'ৰবাৰ পৰা বেইমানি কৰি আনলা, ক'ৰবাৰ পৰা তিৰিৰ একজনত চলি আছে বা অমুকটো নানানটা মানে ক'ব ধৰে আৰু। মানে কি একচুৱেলি জ্বলাই হিংসা কৰে, এই জ্বলাই হিংসা কৰা চকুৰ পৰা মানুহকেইটাৰ কাৰণে গেলা শান্তি নোহোৱা হৈছে, গম পাইছেনে? একচুৱেলি সেই মানুহকেইটাৰ গাত যিমান ভুল, এই আমাৰ দৰে উঠি অহা ধনীগিলাৰ বেছি ভুল। আমি মানে কি হাতত যদি 2-4 টকা মানে পইচা আহে বা অলপমান মানে উন্নতি হওক, উন্নতি চাইডত দেখি আহে, মানে কি আমাৰ নিজৰ মানে কি আমাৰ মানে গৌৰৱ ভাৱটো বেছি হৈ যায় যে মোৰ টকা পইচা হাতত আছে, এতিয়া আই এম এ ডোণ্ট কেয়াৰ অল এভৰিবডি। এই বস্তুটো কি একচুৱেলি আমি সেই গৌৰৱ অনুভৱটো কৰোঁ, মানে কি অকণমান টকা পইচা হাতত আহিলে আমাৰ অহংকাৰ ভাৱটো আহে। একচুৱেলি আমি সেই অহংকাৰ ভাৱটো কৰিব নালাগে। আমি যদি অহংকাৰ ভাৱটো যদি মানে কি চিম্পলিচিটি ৰাখি পেলাই যদি চলি যাওঁ মানুহৰ লগত, তেতিয়াহ'লে আমাক এইটো মানে কি হাঁহিব চান্স নাপায়, আমাক ক'ব চান্স নাপায় যে ইয়াৰ অহংকাৰ হ'ল, বাহাদুৰি হ'ল টকা পইচা অলপ হাতত অহাৰ কাৰণে। কিন্তু একচুৱেলি ভুলটো আমাৰ গাত, উঠি অহা ধনীখিনিৰ গাত ভুল। আগতে যেনেকৈ ভকুত ধৰি আছিলোঁ, যেনেকৈ মানে চিম্পলিচিটিত আছিলোঁ, টকা পইচা নাথাকোঁতে সেনেকুৱাকৈ থাকিব লাগে। মানে কি টকা পইচা অলপমান কি হাতত অহাৰ লগে লগে মানে কি আমি নিজকে বৰ ডাঙৰ বাল এই হেৰি বুলি ভাবোঁ। সেনেকৈ ভাবিলে আমাক কোনে হিংসা কৰি বুলি আমাক কোনে নক'ব যে অহংকাৰী হৈছে, এটিটিউড হৈছে, বাহাদুৰি হৈছে বা বেইমানি টকা ঘটিছে। ভালকৈ ঘটিলেও তেতিয়াতো তই যদি মানে মই যদি এতিয়া অহংকাৰ কৰোঁ বা টকা পইচা অলপ হোৱাৰ লগে লগে মই যদি অহংকাৰ কৰোঁ বা মানে কি অলপ মানে কি ষ্টেণ্ডাৰ্ড দেখাওঁ, তেতিয়াহ'লে ক'ব হৈ গেলা। কিয় নক'ব? সেই কোৱা মানুহখিনিৰ গাত ভুল নাই, ভুল আমাৰ দৰে ধনী মানুহখিনিৰ গাত ভুল। বুজিছেনে কথাটো কি কৈছোঁ? যদি গাত লাগছে মাইণ্ড সলনি কৰক।